সকলোকে বিশ্বকৰ্মা পূজাৰ বহুত বহুত শুভেচ্ছা থাকিল। বিশ্বকৰ্মা মাইকী নহয় চৰি বিশ্বকৰ্মা বাবা প্লিজ ইয়াতে কোনোবা হাতা পাতিছোঁ ইয়াতে বোলে। গাইজ ৱেলকাম বেক টু প্ৰিয়াংকাছ ব্লগ। আৰু গাইজ আজি হ'ল বিশ্বকৰ্মা পূজা, সেইকাৰণে চাইকেল টাইকেল থ'ব লাগে। তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ গাড়ীখন মানে মই নুধো, মানে পাপাই ধুব মই নাজানো না, বহুত কিবা কিবি ধুব আছে। আৰু জীৱন মাইনা এইটো কি দিয়াৰ আৰম্ভ কৰোঁ আহক। গাইজ মোৰ নতুন চাইকেলখন আছে ঘৰৰ ভিতৰত, তো আহকচোন আনো। মানে গেছৰ ফাংচন দিলে বেয়া হৈ যাব না, সেইকাৰণে এতিয়া মানে এনেই মুচিব লাগিব। কাপোৰৰ পানী দিয়ে এইবিলাক লেতেৰা তোলা চাওক। গাইজ এতিয়া মই পাপাৰ লগত চাইকেল দি আছোঁ, এয়া চাওক। গাইজ এইখনত যাব লাগিব কাপোৰ, ইয়াত অলপমান পানী মানে এইবিলাক থ'ব নোৱাৰি না। ফাৰ্ষ্টতে এনেকৈ জোকাৰি দিম। হৈ গ'ল আৰু চব ধুই দিলোঁ। এইটো কি লাগি আছে হৈ গ'ল চব ধোৱা। এতিয়া মোৰ মানে মাৰুতিখনৰ চকা এটা ধুব লাগে, মানে গাড়ী চব। গাইজ এতিয়া আমাৰ দাদাই গাড়ী ধুব। গাইজ গা পা ধুই ল'লোঁ আৰু এতিয়া গাড়ীখনত মালা চালা দিওঁ আৰু য'ত এইটো চাওক লাইট মাৰি আছোঁ। দে আগত দে এটা দি গাইছে। এবাৰ চাইকেলৰ পালা মোৰখনৰ নতুনখনৰ, তাৰপিছত গাইছ এইবাৰ আমাৰ মাইনা চাইকেলখনৰ পালা চাই থাকক। গাইছ এতিয়া মালা দিম চাইকেলত, দেখাও দিবা দেখাও। এতিয়া মোৰখনৰ হৈ গ'ল, এতিয়া মোৰ পুৰণখনৰ কৰিব লাগে। গাইছ এতিয়া মাইনাখনত মালা দিম। মানে অলপ 10 মিনিট আধা ঘণ্টামান আগত বম বৰষুণ দিছিলে, সেইকাৰণে তো মানে কি গাইছ বম বৰষুণ, মই শুই আছিলোঁ গমেই পোৱা নাই। তাৰপিছতে চাইকেলখন বাহিৰত আছিল, মই একদম তাড়াতাড়ি উঠি আহি গাইছ চাইকেলখন থলোঁ। তো বৰষুণ কমিল আৰু এতিয়া বাহিৰৰ ফালে অলপ ফুৰিব আহিছোঁ। তো বলক নাকি মানে অলপমান প্ৰাকৃতিক সৌন্দৰ্য চাইছে, বৰষুণৰ মাজে মাজে ফুৰিব গৈ আছোঁ। আৰু গাইছ এটা কথা ক'ব পাহৰিছিলোঁ যে আপোনালোক সকলোকে বিশ্বকৰ্মা পূজাৰ বহুত বহুত শুভেচ্ছা থাকিল। বিশ্বকৰ্মা মাইকী নহয় চৰি বিশ্বকৰ্মা বাবা কি জয়। বলক 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 গাইছ। গাঁওখনৰে মাৰি অফিচ ইয়াতে কোনোবা হাতা পাতিছোঁ ইয়াতে বোলে। পানী চাগে
যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ এইখিনিয়ে তো বাই বাই